এটা বহুত দুখ লগা কথা, আমাৰ আইতাজনী গা ভাল নাই। এনেকৈ পৰি থকা এবছৰমানেই হ'ল, বেছিকৈ একো খাবও নোৱাৰে। মই তাকে মেগী অলপ বনাই মেলি আইতালৈ বুলি লৈ আহিলোঁ। এয়া দেখিছে নহয়, পুতেকে উঠাই লৈ গৈছে পঢ়াবলৈ কাৰণে। একেবাৰে মানে ভাত খাই থাকোঁতে এটা ছাইড মানে পেৰেলাইজ হোৱা দি মানে হৈ পিনে পৰি গ'ল। এটা ছাইড একেবাৰে কাম নাইকিয়া হৈ গ'ল। সেইটো কাৰণে ক'ৰবালৈ গ'লেও এনেকৈ মানে এটা ছাইডে খোজকাঢ়িব নোৱাৰে যে, সেইটো কাৰণে এখন হাত এইখন দেখিছেনে একেবাৰে অকোৱা হৈ গ'ল। সেইখন হাতে একো কৰিবই নোৱাৰে। কিবা খাব হ'লেও মানে এইখন হাতে খায়। এয়া মই অলপমান খুৱাই দিছোঁ আৰু। কি যে হয় মানুহৰ জীৱন আৰু কেনেকুৱা ধৰণৰ। এডোখৰতে এটা কথা কওঁ, এইদিনাখনি মিনি ব্লগ ইমানকৈ দিব পৰা নাই, মোৰ গাটো ইমান ভাল নাছিলে। সেইটো কাৰণে মাজে মাজে এটা দুটা দিছোঁ, আপোনালোকে বেয়া নাপাব দেই। আইতাজনীক পূৰা ধুনীয়াকৈ খুৱাই মেলি কম্বল চম্বল দি মেলি ঘৰলৈ বুলি গুচি আহিলোঁ আৰু কিনো কৰি থাকিম তাত ন। এটা বহুত দুখ লগা কথা, আমাৰ